এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াখিনি চাম তো ইয়াত এনেদৰে আছে যে এলকহল বিলাকে নিউক্লিওফাইল হিচাপেও কাম কৰিব পাৰে আৰু ইলেক্ট্ৰোফাইল হিচাপেও কাম কৰিব পাৰে এতিয়া কথা হ'ল যে নিউক্লিওফাইল কি আৰু ইলেক্ট্ৰোফাইল কি তো নিউক্লিওফাইল সেইবোৰ যিবোৰৰ পজিটিভ চাৰ্জৰ প্ৰতি আকৰ্ষণটো বেছি হয় অৰ্থাৎ নিউক্লিওফাইল সেইবোৰ যিবোৰ নিগেটিভলি চাৰ্জ হয় বা হিয়তত লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে ঠিক আছে লোন পেয়াৰ অফ ইলেক্ট্ৰন যেটো অসমীয়াত অনাবদ্ধ ইলেক্ট্ৰন বুলি কয় তেনেদৰে ইলেক্ট্ৰোফাইল সেইবোৰ যিবোৰৰ ইলেক্ট্ৰনৰ প্ৰতি আকৰ্ষণ থাকে ঠিক আছে তো এতিয়া কি হ'ল ইলেক্ট্ৰনৰ প্ৰতি আকৰ্ষণ অৰ্থাৎ নিগেটিভ চাৰ্জৰ প্ৰতি আকৰ্ষণ ঠিক আছে নিগেটিভ চাৰ্জৰ প্ৰতি আকৰ্ষণ তো এতিয়া আমি চাও যে নিউক্লিওফাইল হিচাপে যে কাম কৰে এলকহলটো কেনেদৰে কৰে তো এইটো এটা কাৰ্বকেটায়ন আৰু কাৰ্বকেটায়নটো এটা পজিটিভলি চাৰ্জ স্পিচিছ আমি জানো তো পজিটিভলি চাৰ্জ স্পিচিছ যদি আমি ইলেক্ট্ৰোফাইল বুলি ক'ব পাৰো এতিয়া এইটো আমাৰ এলকহলৰ যোনটো অক্সিজেন আছে সেই অক্সিজেনটোত অনাবদ্ধ ইলেক্ট্ৰন আছে দুইজোৰ অনাবদ্ধ ইলেক্ট্ৰন আছে ইংৰাজীত কি বুলি কয় লোন পেয়াৰ অফ ইলেক্ট্ৰন তো সেই ইলেক্ট্ৰনখিনিয়ে যেহেতু সেইখিনি নিগেটিভলি চাৰ্জ হয় সেই ইলেক্ট্ৰনখিনিয়ে ইয়াত কমপ্লিটলি এটা নিগেটিভ চাৰ্জ নাথাকে নিগেটিভ চাৰ্জ ইয়াত নাই কিন্তু এই যোনখিনি ইলেক্ট্ৰন আছে ইলেক্ট্ৰনখিনি নিগেটিভলি চাৰ্জ তো সেই নিগেটিভলি চাৰ্জ ইলেক্ট্ৰনখিনিয়ে কাৰ্বকেটায়নক এটেক কৰি দিব পাৰে আৰু ফলত এনেকুৱা এটা যৌগ উৎপন্ন কৰিব পাৰে তো ইয়াত কি হ'ল এই এলকহলটোৱে এটা নিউক্লিওফাইল হিচাপে কাম কৰি আছে সিমিলাৰলি যদি আমি ইলেক্ট্ৰোফাইল হিচাপে চাও তেতিয়া কেনেদৰে হ'ব যে যোনটো আমাৰ লোন পেয়াৰ আছে অৰ্থাৎ অনাবদ্ধ ইলেক্ট্ৰন সেই অনাবদ্ধ ইলেক্ট্ৰনখিনিয়ে এটা প্ৰোটন একসেপ্ট কৰিলে ফলত কি উৎপন্ন কৰিলে H2O বা আপুনি OH2 বুলি ক'ব পাৰে আৰু তাত অক্সিজেনত কি থাকিব পজিটিভ চাৰ্জ থাকিব কিয় পজিটিভ চাৰ্জ থাকিব কাৰণ অক্সিজেনত কি হৈছে যে যোনখিনি লোন পেয়াৰ অফ ইলেক্ট্ৰন আছিল তাৰে এজৰ ইলেক্ট্ৰনে প্ৰোটনৰ লগত বান্ধনী ফৰ্ম কৰিছে তো অক্সিজেনৰ ইলেক্ট্ৰন খৰচ হৈছে বাবে কি হ'ল তাত পজিটিভ চাৰ্জ আহি গ'ল এতিয়া কি হ'ব যে এই যোনটো OH2 বা H2O বুলি ক'ব পাৰো আমি এইটো কি হৈছে পানী তো ই এনেদৰে পানীৰ দৰে ওলাই আহিব পাৰে এতিয়া কি হৈ আছে যে ইয়াত পজিটিভ চাৰ্জ আছে আৰু ই কাৰ্বনৰ লগত বান্ধনীযুক্ত হৈ আছে তো ইয়াত আৰু কিবা কিবি আছে এইটো তো কি হ'ব পাৰে যে কোনোবা এটা নিউক্লিওফাইলে যদি এটেক কৰি দিয়ে সেই কাৰ্বনটোত তেতিয়া এই OH2 টো ইজিলি ওলাই যাব পাৰে পানী হিচাপে ইজিলি ওলাই যাব পাৰে আৰু এই ৰিএকচনটোৱে সেইটোৱে বুজাইছে তো ইয়াত কি হ'ল এই সেকেন্ড ৰিএকচনটোত কি কৰিলে যে আমাৰ যোনটো এলকহল আছিলে এই এলকহলটোৱে এইটো এলকহল হি এটা ইলেক্ট্ৰোফাইল হিচাপে কাম কৰিলে তো প্ৰোটনযুক্ত এলকহলবোৰ ইলেক্ট্ৰোফাইল হিচাপে কাম কৰে আৰু যোনখিনি প্ৰোটনযুক্ত এলকহল নহয় সেইটোৱে নিউক্লিওফাইল হিচাপে কাম কৰিব তো এইটো মনত ৰাখিবা এতিয়া আমি কিছুমান ৰিএকচন চাও তো প্ৰথমটো হৈছে যে ধাতুৰ সৈতে কেনেদৰে ৰিএকচন কৰিব তো ইয়াত যদি আমি চাও এইটো ৰিএকচন দিয়া আছে ৰিএকচনটো কেনেকৈ হৈছে চাবা বা কেনেকৈ মনত ৰাখিব পাৰি এইটো চাবা যে দুটা এলকহল আছে আৰু আমাৰ লগত কি আছে দুটা সোডিয়াম তো ইয়াত কি হ'ল যে যোনখিনি এই দুটা যে হাইড্ৰোজেন আছে এই দুটা হাইড্ৰোজেন এটা আনটোৰ লগত লগ লাগিলে আৰু H2 গেছ বনালে হাইড্ৰোজেন গেছ বনালে এইটো আৰু তাৰ পিছত কি হ'ল যে এই অক্সিজেন আৰু এই সোডিয়ামটো লগ লাগিল সিমিলাৰলি এই অক্সিজেনটো আৰু এই সোডিয়াম লগ লাগি পেলাই সোডিয়াম এলকক্সাইড উৎপন্ন কৰিলে তো মই জাস্ট কৈ আছো যে কেনেদৰে মনত ৰাখিবা বস্তুখিনি তো ইয়াৰ মই মেকানিজমটো বা ক্ৰিয়াবিধিটো দিয়া নাই বৰ্তমান কেনেকৈ মনত ৰাখিবা মই সেইটো বুজাই আছো যে এই অক্সিজেনটোৱে সোডিয়ামৰ লগত লগ কৰি লাগিলে আৰু সোডিয়াম এলকক্সাইড উৎপন্ন কৰিলে তো এইটো এটা বিক্ৰিয়া কাৰ লগত ধাতুৰ সৈতে ধাতু কোনটো ইয়াত সোডিয়াম হৈছে ধাতু আৰু আমাৰ এইটো এলকহল নেক্সট এতিয়া এটা বস্তু মন কৰা যে ইয়াত এটা অক্সিজেনৰ লগত এটা সোডিয়ামে বান্ধনী কৰিছিল কিন্তু ইয়াত কি হ'ল যে অক্সিজেন ইয়াত কেইটা আছে তিনিটা আছে আৰু এলুমিনিয়াম এটা আছে ইয়াৰ কাৰণ হ'ল সেম ৰিএকচন সেম টাইপতে তোমালোকে মনত ৰাখিব পাৰা
কিন্তু ইয়াত কিয় তিনিটা দিব লগা হ'ল তাৰ মূল কাৰণ হ'ল যে সোডিয়ামটো কেনেদৰে থাকে সোডিয়ামটো সোডিয়াম প্লাছ হিচাপে থাকে আৰু অক্সিজেনটো কেনেকৈ থাকে O মাইনাছ হিচাপে থাকে তো ইয়াত কি হৈ যাব যে দুয়োটা যেহেতুকে O মাইনাছ হৈ আছে Na প্লাছ হৈ আছে তো দুয়োটাৰ মাজত বান্ধনি বনাব পাৰে কিন্তু এলুমিনিয়ামৰ ক্ষেত্ৰত কি হয় যে এলুমিনিয়ামটো 3+ হিচাপত থাকিব তো এলুমিনিয়ামটো যদি 3+ হিচাপত থাকে কিন্তু অক্সিজেনটো ষ্টিল আমাৰ 1 O মাইনাছ হিচাপত থাকিব আৰু ইফালেও আমাৰ O মাইনাছ অক্সিজেন যদি আমি লৈ লওঁ তেতিয়া এই 3+ টোক নিউট্ৰেলাইজ কৰিবৰ বাবে আমাক কেইটা এই মাইনাছ চাৰ্জ লাগিব তিনিটা লাগিব কাৰণ ইয়াত 3+ হৈ আছে আৰু ইয়াত 1 মাইনাছ হৈ আছে ঠিক আছে তো 1 মাইনাছ আমাক কেইটা লাগিব তিনিটা লাগিব তিনিটা 3+ক নিউট্ৰেলাইজ কৰিবৰ বাবে তো কি হৈ যাব যে এই এলুমিনিয়ামটোৱে তিনিটা অক্সিজেনৰ লগত বন্ড বনাব তো তিনিটা অক্সিজেন ই এট্ৰাক্ট কৰি থাকিব তো ইয়াত সেইভাবে তিনি আহি গ'ল তো সেই হিচাপত আমি বেলেন্সিং কৰিব লাগে আৰু আমাৰ প্ৰডাক্ট বনি যাব নেক্সট আমাৰ ফিনলৰ হৈতে বিক্ৰিয়া দিছে তো ফিনলৰ হৈতে বিক্ৰিয়াটো আমাৰ সেম এইটোৰ দৰে এনেকুৱাকৈ হৈছে সোডিয়ামৰ লগত যেনেদৰে আমি বিক্ৰিয়াটো চাইছিলো সেম তেনেকুৱা হৈছে ইয়াত জাস্ট আৰৰ ঠাইত আমাৰ কি আহি গৈছে এই ফিনাইল ৰিংটো আহি গৈছে আৰু অৰ্থাৎ ফিনাইল ৰিংটো আহিছে আৰু আমাৰ ইয়াত কি হৈ গৈছে এই সোডিয়াম ফিনক্সাইডটো উৎপন্ন হৈছে আৰু হাইড্ৰোজেন গেছ উৎপন্ন হৈছে একদম একেবাৰে সেম এইটোৰ লগত নেক্সট আমাৰ আছে যে এইটো আমাৰ ফিনল এইটো হৈছে ফিনল তো ফিনলে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে কৰি পেলাই কি বনায় সোডিয়াম ফিনক্সাইড বনায় এতিয়া চোৱা যে কেনেকৈ এইটো বনায় এইটো আমাৰ হৈ গ'ল ফিনল আৰু আমাৰ লগত কি আছে NaOH অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইড আছে এতিয়া সোডিয়াম হাইড্ৰক্সাইডটো কেনেকৈ থাকিব যে সোডিয়াম প্লাছ আৰু OH মাইনাছ তো মাইনাছটো অক্সিজেনৰ ওপৰত থাকিব এতিয়া এই মাইনাছটো যাই কি কৰিব পাৰে এই হাইড্ৰোজেনটো লৈ ল'ব পাৰে ইয়াৰ পৰা এই প্ৰটনটো লৈ ল'লে লোৱাৰ ফলত কি হ'ল এই যোনটো আমাৰ বান্ধনিত ইলেক্ট্ৰনখিনি আছে সেই ইলেক্ট্ৰনখিনি এই অক্সিজেনটোৰ ওপৰত আহি যাব ফলত কি উৎপন্ন হ'ব এই OH আৰু এই হাইড্ৰোজেন দুটা লগ লাগি কি বনালে H2O বনালে প্লাস আমাৰ লগত কি থাকিলে ইয়াত থাকিলে এইটো O- হৈ গ'ল ফিনক্সাইড আয়ন হৈ গ'ল এইটোৰ নাম হৈছে ফিনক্সাইড আয়ন এতিয়া লগতে আমাৰ কি আছে যে সোডিয়াম প্লাসও আছে তো সোডিয়াম প্লাসটো ইয়াৰ ওচৰত যাব যাই পেলাই এনেদৰে লগ লাগি থাকিব তো যেহেতু ইয়াত এটা মাইনাস আছে আৰু ইয়াত এটা প্লাস আছে তো দুয়োটা আমি নেদেখুৱাব পাৰো আৰু সিম্পল আমি এনেদৰে দেখাব পাৰো তো দেখুৱাই পেলাই এইটো কি হৈ যাব সোডিয়াম ফিনক্সাইড তো ইয়াৰ পৰাই বুজা যায় যে যেহেতু সোডিয়াম হাইড্ৰক্সাইড এটা বেছ সোডিয়াম হাইড্ৰক্সাইডৰ লগত ফিনলে বিক্ৰিয়া কৰিব পাৰে তো বেছৰ হৈতে বিক্ৰিয়া কৰিব পাৰে তো এইটোক আমি এসিড বুলি ক'ব পাৰো তো এই বস্তুটো ইয়াত লিখা আছে মই একালগে কৈ দিও যে সোৱা জলীয় সোডিয়াম হাইড্ৰক্সাইডৰ হৈতে ফিনলে কৰা বিক্ৰিয়াৰ পৰা এইটো বুজিব পাৰি যে ফিনলবোৰ এলকহল আৰু পানীৰ তুলনাত তীব্ৰ এসিড তো তীব্ৰ এসিডটো বাৰু এইটো মই এতিয়া বুজাম কিয় কোৱা গ'ল এই লাইনটো কিন্তু মূল কাৰণটো এই বুজা যায় ফিনলটো আমাৰ কি হ'ব এসিডৰ দৰে কাম কৰিব কাৰণ কিয় এসিডৰ দৰে কাম কৰিব ই সোডিয়াম হাইড্ৰক্সাইডৰ লগত এই বেছটোৰ লগত বিক্ৰিয়া কৰি এই ক্ষাৰকটোৰ লগত বিক্ৰিয়া কৰি কি কৰে নিজৰ প্ৰটনটো ত্যাগ কৰে তো যোনে প্ৰটন ত্যাগ কৰে সেইবোৰ হ'ল এসিড আৰু যোনে প্ৰটন একসেপ্ট কৰে সেইবোৰ বেছ যেটো আমি অলৰেডি জানো তো ই ফিনলটো এটা কি হ'ব এসিডৰ দৰে কাম কৰিব এতিয়া এইখিনি বস্তু লিখাই আছে যে ওপৰৰ বিক্ৰিয়াটোৰ পৰা দেখা যায় যে এলকহল আৰু ফিনলৰ ধৰ্ম এসিডিয় তো সেম কেস আমাৰ এলকহলৰ ক্ষেত্ৰতো হ'ব যে যিকোনো এটা এলকহল আছে এই এলকহলটো যদি সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়াও ই কি বনাব এনেকুৱাকৈ প্লাস ওয়াটাৰ বনাব তো ইয়াৰ পৰা বুজা গ'ল যে সেম দুটা সেম ৰিএকশন তো এলকহল আৰু ফিনল দুয়োবিধ যৌগ প্ৰকৃততে ব্ৰনষ্টেড এসিড আৰু ব্ৰনষ্টেড ওয়াৰ্ডটো কিয় কৈছে তোমালোকে জানিব লাগে কাৰণ যেহেতুকে প্ৰটন ত্যাগ কৰিছে সেইভাবে হেইটো ব্ৰনষ্টেড এসিড
আৰু যিহে প্ৰোটন একসেপ্ট কৰে হেতু ব্ৰঞ্জ ষ্টেট বেছ বুলি কোৱা হয় তো হেতু এতিয়া নেক্সট হোৱা যে এলকহলৰ এচিডীয় ধৰ্ম তো এইটো আমাৰ প্ৰাইমাৰী এলকহল কিয় প্ৰাইমাৰী এলকহল হল কাৰণ এই কাৰ্বনটোত OH লাগি আছে আৰু OH লাগি থকা কাৰ্বনটোত এটা এলকাইল লাগি আছে আৰু লগতে দুটা হাইড্ৰোজেন তো এইটো হৈ গল প্ৰাইমাৰী নেক্সট সিমিলাৰলি এইটো কাৰ্বনত আমাৰ কি আছে OH লাগি আছে আৰু যত OH লাগি আছে তাতে এটা হাইড্ৰোজেন আৰু দুটা এলকাইল লাগি আছে তো এইটো হৈ গল সেকেন্ডাৰী আৰু সিমিলাৰলি এইটো হৈ যাব টাৰচিয়াৰী তো এতিয়া এটা কথা হল যে যদি আমি চাও যে এই কাৰ্বনটোত কি হ'ব যে জিনবিলাক এলকাইল গ্ৰুপ লাগি আছে যিমানে আমি প্ৰাইমাৰী পৰা সেকেন্ডাৰী আহিম টাৰচিয়াৰী আহিম আমাৰ এলকাইল গ্ৰুপৰ লাগি থকা এলকাইল গ্ৰুপৰ সংখ্যা বাঢ়ি আছে তো যেতিয়া লাগি থকা এলকাইল গ্ৰুপৰ সংখ্যা বাঢ়ি আছে সেই এলকাইল গ্ৰুপবিলাকে কি হিচাপে কাম কৰিব যে ইলেক্ট্ৰন ত্যাগী মূলক হিচাপে কাম কৰিব ইয়াত এক্সাম্পল দি দিছে যে ইথাইল দি দিছে মিথাইল দি দিছে ইথাইল দি দিছে এইবিলাক হৈছে ইলেক্ট্ৰন ত্যাগী মূলক হিচাপে কাম কৰে তো ইলেক্ট্ৰন ত্যাগী মূলকবোৰৰ ফলত OH মূলকৰ সৈতে যুক্ত হৈ থাকিলে অৰ্থাৎ এই কাৰ্বনটোৰ সৈতে যুক্ত হৈ থাকিলে যোনটো কাৰ্বনত হাইড্ৰক্সি মূলক জড়িত হৈ আছে সিহঁতে ইলেক্ট্ৰন এৰি দি অক্সিজেন পৰমাণুটোত থকা ইলেক্ট্ৰনৰ ঘনত্ব বৃদ্ধি কৰায় তো এইবিলাকে ইলেক্ট্ৰনখিনি এই কাৰ্বনটোত দি দিব আৰু ফলত যাই থৈ আমাৰ কি হ'ব যে অক্সিজেনটোত আমাৰ ইলেক্ট্ৰনটো বাঢ়ি যাব কাৰ ক্ষেত্ৰত বেছিকৈ বাঢ়িব টাৰচিয়াৰীৰ ক্ষেত্ৰত সেকেন্ডাৰীৰ ক্ষেত্ৰত কমকৈ বাঢ়িব আৰু প্ৰাইমাৰী ক্ষেত্ৰত আৰু কমকৈ বাঢ়িব তো ইয়াৰ ফলত কি হ'ব যে OH বান্ধনীৰ ধ্ৰুৱীয়তাটো কমি যায় আমাৰ কি হোৱা আছিল যে এইটো এটা এলকাইল গ্ৰুপ এইটো অক্সিজেন আৰু এইটো হাইড্ৰোজেন অৰ্থাৎ এইটো এটা এলকহল তো ইয়াত কি হোৱা আছিল যে আমাৰ এইটো ডেল্টা নিগেটিভ আৰু এইটো আমাৰ ডেল্টা পজিটিভ অৰ্থাৎ এইটো আংশিকভাৱে পজিটিভ আৰু এইটো আংশিকভাৱে নিগেটিভ আছিল এটা আংশিকভাৱে নিগেটিভ কিয় কাৰণ অক্সিজেনৰ ইলেক্ট্ৰনিগেটিভিটিটো বেছি আছিল বিদ্যুৎ ঋণাত্মকতাটো বেছি হাইড্ৰোজেনতকৈ তো সেইভাৱে অক্সিজেনটো হৈছে আংশিকভাৱে নিগেটিভ আৰু এইটো আমাৰ আংশিকভাৱে পজিটিভ এতিয়া এটা কথা হ'ল যে অক্সিজেনত যদি ইলেক্ট্ৰন ঘনত্বটো বাঢ়ি যায় তেতিয়া হলে কি হ'ব যে এই দুটা ইলেক্ট্ৰন হি নিজৰ ফালে নাটানে ই বেছিকৈ নিজৰ ফালে টানাটো বন্ধ কৰি দিব তো এই ইলেক্ট্ৰনখিনি যদি নিজৰ ফালে কমকৈ টানে তেতিয়া কি হ'ব যে এই হাইড্ৰোজেনটো এৰি দিয়া টেন্ডেন্সিটো কমি যাব এতিয়া আমি জানো যে এচিড কোনবিলাক যে এচিডবিলাকৰ ধৰ্ম এইটোৱে যে প্ৰোটনটো এৰি দিয়া টেন্ডেন্সিটো বহুত এতিয়া আমি যদি চাও টাৰচিয়াৰীত প্ৰোটন এৰি দিয়া টেন্ডেন্সিটো কমি যাব সেকেন্ডাৰীত অলপ বেছি থাকিব আৰু প্ৰাইমাৰীত সকলো এই তিনিটাৰ কম্পেৰিজনত বেছিকৈ প্ৰোটন এৰি দিয়া টেন্ডেন্সিটো থাকিব তো আমাৰ কি হৈ যাব যত প্ৰোটন এৰি দিয়া টেন্ডেন্সি বেছি হেতু বেছি এসিডিক আৰু বাকিখিনি কম এসিডিক তো আমাৰ প্ৰাইমাৰীটো সকলোতকৈ বেছি এসিডিক তাৰ পিছত সেকেন্ডাৰী আৰু টাৰচিয়াৰী এলকহল তো এতিয়া চোৱা যে যেতিয়া এটা ক্ষাৰক এচিডৰ সৈতে বিক্ৰিয়া কৰে আমাৰ কি কৰিব পাৰে যে সংযুগ্ম এচিড আৰু সংযুগ্ম ক্ষাৰক উৎপন্ন কৰিব পাৰে এটা কোৱেশ্চন এনেকুৱাকৈ এৰাইজ হ'ব পাৰে যে সংযুগ্ম এচিড কি বা সংযুগ্ম ক্ষাৰক কি তো ইয়াৰ ডেফিনিশ্যন হিচাপত ক'ব লাগিলে এনেকুৱা যে যিবোৰ যেতিয়া ক্ষাৰকে এচিড এটাৰ সৈতে বিক্ৰিয়া কৰে যেতিয়া ক্ষাৰকে এচিড এটাৰ সৈতে বিক্ৰিয়া কৰে আৰু এটা যৌগ উৎপন্ন কৰে যিটোত হি এচিডৰ দৰে কেৰেক্টাৰ দেখুৱাই যিটোত হি এচিডৰ দৰে আচৰণ কৰে তেতিয়া সেই উৎপন্ন হোৱা এচিডটো সংযুগ্ম এচিড বুলি কোৱা হ'ব সিমিলাৰলি যেতিয়া এটা এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া উৎপন্ন হোৱা যৌগটোৱে ক্ষাৰকৰ দৰে বিক্ৰিয়া কৰিলে সেই ক্ষাৰকটোক সংযুগ্ম ক্ষাৰক বুলি কোৱা হ'ব তো আমাৰ এচিডৰ পৰা কি উৎপন্ন হ'ব সংযুগ্ম ক্ষাৰক আৰু ক্ষাৰকৰ পৰা কি উৎপন্ন হ'ব সংযুগ্ম এচিড তো ইয়াত সিম্পলি কি হৈছে চোৱা যে ইয়াত O মাইনাস হিচাপে আছিল এই মাইনাসটো গৈ পেলাই এই প্ৰোটনটোক একসেপ্ট কৰিছে আৰু এই ইলেক্ট্ৰনখিনি এই বন্ডৰ ইলেক্ট্ৰনখিনি এই অক্সিজেনটো আহি গৈছে তো আমাৰ ইয়াত কি হৈ গৈছে মাইনাস সিম্বল আহি গৈছে নিগেটিভ চাৰ্জ আহি গৈছে অৰ্থাৎ এই এক্সেস ইলেক্ট্ৰনখিনি আহি গৈছে আৰু ইয়াত কি হৈছে যে এই নিগেটিভ চাৰ্জটোৱে কি কৰিছে
এই প্ৰটনটোক একসেপ্ট কৰিছে আৰু ই নিউট্ৰেলাইজ কৰি দিছে ঠিক আছে তো এনেকুৱাকৈ সংযুগ্ম এচিড বনাইছে তো এইখিনি বস্তু আমি পঢ়িলো কি লিখা আছে যে ওপৰৰ বিক্ৰিয়াটোৰ পৰা বুজিব পাৰি যে এলকহলৰ তুলনাত পানী হ'ল এবিধ উত্তম প্ৰোটন দাতা অৰ্থাৎ এলকহলতকৈ পানী বেছি এচিডিয় তো এইটোৰ পৰা ইয়াকে বুজাইছে যে যদি আমি এটা এলকহলক ৰিয়েকশন কৰাও এটা পানীৰ সৈতে তো কি কৰিব পানীৰ পৰা হি প্ৰোটনটো লৈ ল'ব সেইভাবে এইটো কৈছে যে পানী হ'ল এবিধ উত্তম প্ৰোটন দাতা পানীৰ পৰা প্ৰোটনটো লৈ ল'ব এলকহলে তো যাৰ পৰা প্ৰোটনটো লৈ লয় যদি পানীৰ পৰা প্ৰোটনটো লৈ ল'ব পাৰে তো পানীটো কি হৈ যাব আমাৰ বেছি এসিডিক হৈ যাব কাৰণ আমি কি কৈছিলো যে প্ৰোটন জুনে ইজিলি এৰি দিব পাৰে হেইটোৱে আমাৰ হ'ব বেছি এসিডিক তো সেইখিনিয়ে বুজাইছে আকৌ বিক্ৰিয়াটোত নিশ্চয় মন কৰিছে যে হাইড্ৰক্সাইড আয়নতকৈ এলকক্সাইড আয়নৰ ঘনত প্ৰোটন গ্ৰহণ কৰাৰ ক্ষমতা বেছি তো হাইড্ৰক্সাইড আয়নতকৈ এলকক্সাইড আয়নৰ প্ৰোটন গ্ৰহণ কৰাৰ ক্ষমতা বেছি তো আমাৰ হাইড্ৰক্সাইড আয়ন কোনটো হ'ব হাইড্ৰক্সাইড আয়ন হ'ব OH- আৰু এলকক্সাইড আয়ন কোনটো হ'ব এইটো OR- যেনে মিথক্সাইড হ'ব পাৰে বা ইথক্সাইড হ'ব পাৰে সেইবিলাক তো ইয়াত কি কৈছে যে হাইড্ৰক্সাইড আয়নতকৈ অৰ্থাৎ এইটো আয়নত প্ৰোটন গ্ৰহণ কৰাৰ ক্ষমতা বেছি তো প্ৰোটন গ্ৰহণ কৰাৰ যদি ক্ষমতা বেছি হয় তেতিয়া এলকক্সাইড আয়ন আপেক্ষিকভাৱে তীব্ৰ ক্ষাৰক তো তীব্ৰ ক্ষাৰক বুলি কৈছে কাৰ তুলনাত হাইড্ৰক্সাইডৰ তুলনাত তো ই যদি জলদি যায় এটা প্ৰোটন একসেপ্ট কৰিব পাৰে ইয়াৰ কম্পেৰিজনত তো ই বেছি ক্ষাৰক হিচাপে কাম কৰে তো ক্ষাৰকৰ আমি জানো যে হি প্ৰোটন একসেপ্ট কৰিব পাৰে তো ইয়াৰ ক্ষাৰক হিচাপে তীব্ৰতাটো বেছি হয় হেইটোৱে কোৱা গৈছে তো এই বস্তুখিনি আমাৰ এই ৰিয়েকশনটোৰ ওপৰত আধাৰিত কৰি কোৱা গৈছে তো এলকহলবোৰ আমি অলৰেডি পাই আহিছো যে এলকহলবোৰ এসিড যোনখিনি আমি ইয়াত পঢ়িলো তো এইটো কি হ'ব আমাৰ ব্ৰনষ্টেড এসিড তো সিমিলাৰলি আমাৰ কি হয় যে এলকহলবোৰ ব্ৰনষ্টেড ক্ষাৰকৰ ধৰ্মও দেখুৱায় হেইটো কোৱা হৈছে যে ইয়াত অক্সিজেন পৰমাণুৰ ওপৰত থকা অনাবদ্ধ ইলেক্ট্ৰনবোৰৰ কাৰণে যৌগটোৱে ক্ষাৰকৰ গুণ লাভ কৰে আৰু প্ৰোটন গ্ৰহণ কৰিবলৈ সক্ষম হয় তো এইখিনি কোৱেশ্চন এনেকুৱাকৈ হ'ব পাৰে যে এলকহলবোৰক কিয় ব্ৰনষ্টেড ক্ষাৰক বুলি ক'ব পাৰি তো এইটো এনসাৰ হ'ব তো ইয়াৰ এক্সপ্লেনেশনটো সহজ ভাষাত কৈ দিও চাবা যে ধৰি লোৱা যিকোনো এটা এলকহল আছে তো ইয়াত অক্সিজেনৰ ওপৰত অনাবদ্ধ ইলেক্ট্ৰন থাকিব লোন পেয়াৰ ইলেক্ট্ৰন থাকিব ঠিক আছে লোন পেয়াৰ ইলেক্ট্ৰন থাকিব তো এই ইলেক্ট্ৰনে কি কৰিব পাৰে বেলেগ প্ৰোটনক গ্ৰহণ কৰিব পাৰে ঠিক আছে বেলেগ প্ৰোটন এটা গ্ৰহণ কৰিব পাৰে আৰু গ্ৰহণ কৰি পেলাই কি উৎপন্ন কৰিব পাৰে ROH2 ইয়াত আহি যাব অক্সিজেনৰ ওপৰত প্লাস আহি যাব তো যেহেতুকে হি প্ৰোটনটো গ্ৰহণ কৰিলে প্ৰোটনটো গ্ৰহণ কৰাৰ ফলত আমাৰ এইটো কি হৈ গল ই হৈ গল ব্ৰনষ্টেড ক্ষাৰক তো হেইটোৱে কথা কোৱা হৈছে আৰু এইটো মনত ৰাখিবা যে এক্সামৰ টাইমত লিখিব লাগিলে এনেকৈ R হিচাপত নিদিবা এটা ডাইৰেক্ট প্ৰপাৰ এক্সাম্পল দি দিবা যেনে ধৰা মিথানল হিচাপে দি দিলা যে CH3OH বা ইথানল হিচাপে দি দিলা তো এনেদৰে দিবা এতিয়া নেক্সট সোৱা যে ফিনল তো ফিনলৰ এইটো আমাৰ সংস্পন্দন গঠন মন কৰিবা কেনেদৰে হল যে ঠিক আছে আমি ইয়াত দেখাই দিও ফিনলৰ সংস্পন্দন গঠন এইটো আমাৰ বেনজিন অক্সিজেন হাইড্ৰোজেন এইটো OH গ্ৰুপ আৰু ইয়াত আমাৰ লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে তো লোন পেয়াৰ অফ ইলেক্ট্ৰন খিনি এই বন্ড পাতত দি দিব পাৰে তো এই বন্ড পাতত দিয়াৰ ফলত কি হৈ যাব এইটো আমাৰ ডাবল বন্ড হৈ গল ইয়াত অক্সিজেন আছে যেহেতুকে অক্সিজেনে নিজৰ ইলেক্ট্ৰনখিনি খৰচ কৰিলে বেলেগৰ লগত বন্ড বনোৱাতে এই কাৰ্বনটোৰ লগত বন্ড বনাওতে তো ইয়াত কি হৈ গল পজিটিভ চাৰ্জ আহি গল ঠিক আছে তো ইয়াত আহি গল পজিটিভ চাৰ্জ আৰু হাইড্ৰোজেনটো অলৰেডি আছিলে তো এতিয়া কথা হল যে এই কাৰ্বনটোত আমাৰ কি হৈ গল চাৰিটা বন্ড হৈ গল কাৰণ এক্সট্ৰা এপাত বন্ড অক্সিজেনৰ সৈতে বনালে কিন্তু আমি যদি চাও এই কাৰ্বনটোত অলৰেডি চাৰিটা বন্ড আছিল আৰু এক্সট্ৰা বন্ড এপাত ইবাল অক্সিজেনৰ লগত এই কাৰ্বনটোত ফৰ্ম হৈ গল
তো কি কৰিব লাগিব যে এই কাৰ্বনটোৱে এটা বন্ড ভাঙিব লাগিব কাৰণ নতুন এটা বন্ড ফৰ্ম হ'ব লাগিলে এইটো যে নতুন বন্ড ফৰ্ম হৈছে নতুন বন্ড এটা ফৰ্ম হ'ব লাগিলে পুৰণা বন্ড এটা হি ভাঙিব লাগিব তো পুৰণা কোনটো বন্ড ভাঙিব হি মই এইটো ফাৰ্স্ট ইৰেজ কৰি দি আছো যে পুৰণা এই যোনটো আমাৰ পাই ইলেক্ট্ৰন থকা বন্ড আছে সেই বন্ডটো ভাঙি পেলাই ইলেক্ট্ৰনখিনি ইয়াত আনি দিব আৰু ফলত কি হৈ যাব ইয়াত মাইনাস আহি যাব আৰু এইখিনি বন্ড আমি একোৱে কৰা নাই তো এইখিনি এজ ইট ইজ থাকি যাব তাৰ পিছত এই মাইনাসখিনি ইয়াত আহি যাব ইয়াত এপাত নতুন বন্ড বনাব আৰু ফলত কি কৰিব এই মাইনাসখিনিয়ে এই ইলেক্ট্ৰনখিনিয়ে বন্ড পাতৰ ইলেক্ট্ৰনখিনিয়ে ইয়াত আহি যাব তো আমাৰ নিউ ষ্ট্ৰাকচাৰটো কি হ'ব নিউ সংস্পন্দন ষ্ট্ৰাকচাৰটো এইটো ইয়াত আহিল ইলেক্ট্ৰনখিনি ইয়াত অহাৰ ফলত মাইনাস ইয়াত আহিল আৰু ইয়াত ইলেক্ট্ৰনখিনি আহি পেলাই বন্ড বনালে ইয়াত ডাবল বন্ড আছিলে অক্সিজেন আছিল আৰু এইটো অক্সিজেনৰ ওপৰত প্লাছ চাৰ্জ আছিল নেক্সট আমাৰ এই মাইনাসখিনি ইয়াত আহি যাব পাৰে ফলত এই ইলেক্ট্ৰনখিনি ইয়াত আহি যাব পাৰে তো আমাৰ কি বনাব ইয়াত মাইনাস চাৰ্জ আহিব ইয়াত ডাবল বন্ড হৈ গ'ল এই ডাবল বন্ডটো অলৰেডি আছিল ইয়াত ডাবল বন্ড অলৰেডি আছিল অক্সিজেনৰ লগত হাইড্ৰোজেন আৰু অক্সিজেনৰ ওপৰত প্লাছ চাৰ্জ আছিল এতিয়া এই মাইনাসটো ইয়াত আহি যাব আৰু অক্সিজেনৰ ওপৰত থকা পজিটিভ চাৰ্জটো কি কৰিব এতিয়া পুনৰ নিউট্ৰেলাইজ কৰিব তো নিউট্ৰেলাইজ কৰি পেলাই কি বনাব আমাৰ ইয়াত বন্ড আছিল নতুন বন্ড ফৰ্ম হ'ল ডাবল বন্ডৰ পৰা সিঙ্গল বন্ড ফৰ্ম কৰিলে আৰু ইয়াত অক্সিজেন হৈ গ'ল আৰু হাইড্ৰোজেন তো আমাৰ পজিটিভ চাৰ্জটো কি হৈ গ'ল নিউট্ৰেলাইজ হৈ গ'ল তো এইখিনিয়ে হ'ল সংস্পন্দন গঠন যেটো তোমালোকৰ বুকত দিয়াই আছে অলৰেডি আৰু মই দেখালো যে কেনেকৈ ড্ৰ কৰিব লাগে এইটো হৈছে ফিনলৰ সংস্পন্দন গঠন তো আৰু এইটো কলোৱে যে ফিনলেও এসিড হিচাপে কাম কৰিব পাৰে কাৰণ সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰে এতিয়া এটা কথা হ'ল যে ইয়াত এটা স্টেটমেন্ট দিছে যে ফিনলবোৰ এলকহল আৰু পানীৰ তুলনাত তীব্ৰ এসিড তো তীব্ৰ এসিড হ'ব লাগিলে কিয় আমি ফিনলবোৰক তীব্ৰ এসিড বুলি ক'লো এলকহল আৰু পানীৰ তুলনাত সেইটো বস্তু আমি চাব লাগিলে তো ইয়াত চোৱা যে এলকহলে যেতিয়া আমাৰ এসিড হিচাপে কাম কৰে তেতিয়া এই প্ৰোটনটো এৰি দিব ফলত আমাৰ কি উৎপন্ন হ'ব এই এলকক্সাইডটো উৎপন্ন হ'ব আৰু প্ৰোটন উৎপন্ন হ'ব সিমিলাৰলি যোনটো আমাৰ ফিনল আছে ফিনলেও যেতিয়া কি কৰিব নিজৰ এই প্ৰোটনটো এৰি দিব তেতিয়া আমাৰ এই প্ৰোটনটো এৰি দিলে আৰু কি বনালে ফিনক্সাইড বনালে এতিয়া কথা হ'ল যে আমাৰ কি হ'ব যে এই ৰিঅ্যাকশনটো উভমুখী হিচাপে থাকিব পাৰে তো সেইভাবে সাম্য সিম্বলটো দিছে এইটো হৈছে সাম্য সিম্বল ঠিক আছে তো আমাৰ মানে কি হ'ব পাৰে যে এই ৰিঅ্যাক্টেন্টখিনিৰ পৰা প্ৰডাক্ট বনোৱাৰ পিছত কি কৰিলে যে এটা টাইমৰ পিছত এই প্ৰডাক্টখিনি আৰু ৰিঅ্যাক্টেন্ট বনাব ষ্টাৰ্ট কৰিলে তো এনেকুৱা কৈ থাকিব তাৰপিছত শেষত যাই পেলাই কি হ'ব যে ৰিঅ্যাক্টেন্ট আৰু প্ৰডাক্ট তাৰ মানে এনেকুৱা লাগিব যে ৰিঅ্যাক্টেন্ট আৰু প্ৰডাক্টৰ মানে কি দুয়োটাই আছে আৰু ৰিঅ্যাক্টেন্টখিনি কন্টিনিউয়াছলি প্ৰডাক্টলৈকে যাই আছে আৰু প্ৰডাক্টখিনি কন্টিনিউয়াছলি ৰিঅ্যাক্টেন্টলৈকে যাই আছে তো আমাৰ এইটো কি বুলি কয় সাম্য বুলি কয় যোনটো সাম্য চেপ্টাৰত তোমালোকে ভালদৰে পোৱা বস্তুখিনি তো এতিয়া কথাটো হ'ল যে আমাৰ এনেকুৱা কৰিব লাগিব যে ৰিঅ্যাকশনটো আমাৰ ইফালে হ'ব পাৰিব কিন্তু আমাৰ ইফালৰ পৰা যাতে এই ৰিঅ্যাকশনটো যায় পুনৰ এলকহল উৎপন্ন নকৰে তো পুনৰ যদি এলকহল উৎপন্ন নকৰে তো তেতিয়া আমাৰ কি হ'ব এইটোৱে H+ আয়নটো ৰৈ যাব আৰু ফলত কোনোবা বেছে আহি এই H+ টোক লৈ ল'ব আৰু আমাৰ কি হৈ যাব যে ই ভালদৰে এটা একদম তীব্ৰ এসিড হিচাপে কাম কৰিব তো এতিয়া কথা হ'ল যে যদি এনেকুৱা হ'ব লাগে যে ৰিঅ্যাকশনটো আমাৰ ফৰৱাৰ্ড হ'ল কিন্তু ব্যাকৱাৰ্ড সাইডত অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থৰ পৰা পুনৰ বিক্ৰিয়ক পদাৰ্থলৈ উৎপন্ন হ'ব নালাগিব বা কমকৈ উৎপন্ন হ'ব লাগিব তেতিয়া কি হ'ব লাগিব যে যোনটো আমাৰ বিক্ৰিয়াজাত পদাৰ্থ আছে সেইটো ষ্টেবল হ'ব লাগিব তো সেইটো ষ্টেবল হ'ব লাগিব অৰ্থাৎ আমাৰ কি হ'ব লাগিব সুস্থিৰ হ'ব লাগিব তো ইয়াৰ কথা এইটোৱে যে ওকে তো এইটো বস্তু চোৱা যে ইয়াত আমাৰ ধৰি লোৱা এটা এক্সাম্পল CH3O- আছে এইটো হৈছে আমাৰ এটা এলকক্সাইড মিথক্সাইড এইটো তো এইটো উৎপন্ন কৰিব হ'ব এলকহলৰ পৰা সিমিলাৰলি আমাৰ ইয়াত কি আছে আমাৰ ইয়াত আছে ফিনক্সাইড কৰবা উৎপন্ন হ'ল ফিনলৰ পৰা তো এই দুটাৰ যোনটো বেছি সুস্থিৰ হ'ব কোনটোৱে আমাৰ কি হ'ব তাৰ
সেইটোৱে আমাৰ কি হ'ব যে তাৰ যোনটো ৰেসপেক্টিভ আমাৰ OH গ্ৰুপ থকা তাৰ যোনটো ৰেসপেক্টিভ আমাৰ বিক্ৰিয়ক থাকিব সেইটোৱে আমাৰ কি হ'ব তীব্ৰ এসিড হ'ব তো এতিয়া আমি চাব লাগে যে এইটো বেছি সুস্থিৰ নে এইটো বেছি সুস্থিৰ তো সেইটো যদি আমি চাও ইয়াত কি হ'ব ইয়াত হ'ব পাৰে কনজুগেশ্যন এই মাইনাস চাৰ্জটো ইয়াত আহিব ফলত এই ইলেক্ট্ৰনখিনি ইয়াত আহিব আৰু আমাৰ কি উৎপন্ন হ'ব ইয়াত ডাবল বন্ড উৎপন্ন হ'ল ইয়াত মাইনাস আহিল ইয়াত এনেদৰে তো ইয়াত কি হ'ব পাৰে কনজুগেশ্যন হ'ব পাৰে অৰ্থাৎ এই মাইনাস চাৰ্জটো কি হ'ব পাৰে আমাৰ সুস্থিৰ হ'ব পাৰে এনেদৰে তো সেইভাবে কি কিন্তু সিমিলাৰলি ইয়াত যদি আমি চাও ইয়াত এনেদৰে সুস্থিৰতাৰ ব্যৱস্থা নাই তো সেইভাবে কি হ'ব আমাৰ এইটো বেছি তীব্ৰ এসিড অৰ্থাৎ ফিনলটো বেছি তীব্ৰ এসিড কাৰ কম্পেৰিজনত এলকহলৰ কম্পেৰিজনত আৰু পানীৰ কথাটো পানী আৰু এলকহলৰ কথাটো আমি অলৰেডি চাইছো তো এইখিনি বস্তু কি আছে আমি চাও যে সেম কথা এইটোৱে আছে এইটো তোমালোকক দেখাই দিছে যোনটো এইমাত্ৰ ক'লো যে এনেদৰে O- টো ষ্টেবিলাইজ কৰিব পাৰে এইবিলাক হৈছে ফিনক্সাইড আয়নৰ সংস্পন্দন গঠন তো ফিনলৰ অণু কম সুস্থিৰ তো ইয়াত কি কৈছে যে ফিনলৰ অণু কম সুস্থিৰ কিহৰ তুলনাত ফিনক্সাইড আয়নৰ তুলনাত তো আমাৰ কি হ'ব পাৰে এই মাইনাসটো নিগেটিভ চাৰ্জটো কি কৰিব পাৰে সুস্থিৰতা লাভ কৰিব পাৰে এই বেনজিন ৰিংটোত আহি পেলাই তো এইটো আমাৰ সংস্পন্দন চিত্ৰবোৰ দেখুওৱা হৈছে ঠিক আছে তো এইটো কথা লিখা আছে চোৱা আধানৰ অস্থানীকৰণৰ ফলত এই মাইনাস চাৰ্জটো কি হ'ল মাইনাস চাৰ্জটো ইয়ালৈ আহিল তাৰ পিছত ইয়ালৈ নেক্সট ইয়ালৈ তো এই আধানৰ অস্থানীকৰণৰ ফলত এই গঠন 1 পৰা কিলৈকে 5 লৈকে দেখুৱাইছে যে ফিনক্সাইড আয়ন এলকক্সাইড আয়নতকৈ অধিক সুস্থিৰ তো এলকক্সাইড আয়নত নোৱাৰি এইটো কিন্তু ফিনক্সাইড আয়নত পাৰি তো মেইন কথা এইটোৱে ফলত ফিনল সহজে আয়নিত হয় তো সহজে আয়নিত যদি হয় আমাৰ কি হ'ব পাৰে হেইটো সহজে H+ ত্যাগ কৰিব পাৰে সহজে আয়নিত হ'ব পাৰে মানে তো সহজতে যদি H+ সহজতে যদি প্ৰোটন ত্যাগ কৰিব পাৰে তো হেইটো আমাৰ কি হৈ যায় তীব্ৰ এসিড হৈ যায় তো এইটোৱে কথা দেন নেক্সট আমাৰ কি আছে সোয়া এইখিনি যে প্ৰতিস্থাপিত ফিনলৰ মানে কি ফিনলত যদি কিবা হাইড্ৰোজেনৰ ঠাইত ফিনলত যদি ধৰা এইটো এটা ফিনল তো ইয়াত কি থাকিব পাঁচটা হাইড্ৰোজেন আছে এইখিনিত কি আছে হাইড্ৰোজেন আছে তো হাইড্ৰোজেনৰ ঠাইত যদি এটা হাইড্ৰোজেন বা দুটা হাইড্ৰোজেন বা তিনিটা হাইড্ৰোজেনৰ ঠাইত যদি আমাৰ কি থাকে বেলেগ গ্ৰুপ যদি লাগি থাকে তো আমি কি কম প্ৰতিস্থাপিত ফিনল তো সেইবোৰত যদি ইলেক্ট্ৰন আকৰ্ষীমূলক ফৰ এক্সাম্পল নাইট্ৰমূলক ঠিক আছে এই হাইড্ৰোজেনটোৰ ঠাইত যদি আমাৰ নাইট্ৰমূলক লাগি থাকে তেতিয়া কি কৰিব ফিনলৰ এসিড ধৰ্ম বৃদ্ধি কৰে তো ফিনলৰ এই এসিড ধৰ্মটো বাঢ়ি যাব কিন্তু তো এইখিনি চোৱা যে এই থুপবোৰ অৰ্থ বা পেৰাস্থানত তো অৰ্থস্থান কোনটো এইখিনি হৈছে অৰ্থস্থান 1-2 পজিশন আৰু পেৰাস্থানটো কোনটো 1-4 পজিশন তো এইটো পেৰাস্থান তো আমি যোনটো দেখাইছো এইটো পেৰাস্থানত লাগি আছে পেৰাস্থানত লাগি থাকিলে এই প্ৰভাৱ বেছি স্পষ্ট হয় ঠিক আছে আৰু যদি দুয়োটা স্থানতে লাগি থাকে তেতিয়া আমাৰ বেছি মানে প্ৰভাৱটো বেছি হ'ব অৰ্থাৎ এসিডিক ধৰ্মটো বেছিকৈ বৃদ্ধি হ'ব সেই ফিনলটোৰ তো সেইখিনিয়ে ফিনক্সাইড আয়নত থকা ঋণাত্মক আধানৰ অস্থানীকৰণৰ ফলত এই প্ৰভাৱ দেখা যায় অৰ্থাৎ যি অস্থানীকৰণ হ'ব এই মাইনাস চাৰ্জটো এতিয়া যেতিয়া আমাৰ নাইট্ৰ গ্ৰুপটো ইয়াত থাকিব অৰ্থ পজিশনত কি কৰিব এই মাইনাস চাৰ্জটোৱে ইয়াত গুছি যাব আৰু এইখিনি ইয়াত গুছি যাব তো ফলত কি হয় যে এই মাইনাস চাৰ্জৰ অস্থানীকৰণ বেছি হৈ যায় ফলত কি হ'ব যে আমাৰ H+ আয়ন ত্যাগ কৰিব পৰা ক্যাপাসিটিটো বাঢ়ি যাব অৰ্থাৎ মাইনাস চাৰ্জটো যেহেতু ষ্টেবল বেছি হ'ব তো H+ আয়ন ত্যাগ কৰাৰ ক্যাপাসিটিটো বাঢ়ি যাব সিমিলাৰলি ইয়াতো যদি আমাৰ থাকে এইটো অৰ্থ পজিশন সেম কথা ইয়াত যেনেকৈ হ'ল আৰু ইয়াত যদি চোৱা ইয়াত মাইনাস চাৰ্জটো আছে তো পেৰা পজিশনতো যদি আমাৰ এনেদৰে নাইট্ৰ গ্ৰুপ লাগি থাকে নাইট্ৰজেন প্লাস আহিব নাইট্ৰজেন প্লাস ইয়াত মাইনাস
তো এই যোনটো মাইনাছ আছে এই মাইনাছটো ইয়াত আহিব আৰু এই ইলেক্ট্ৰনখিনি অক্সিজেনৰ ওপৰত আহিব তো আমাৰ অস্থানীয়কৰণটো বেছি হৈ যাব অৰ্থাৎ যোনটো আমাৰ মাইনাছ চাৰ্জ ফৰ্ম হ'ব ফিনক্সাইডত সেইটো বেছিকৈ সুস্থিৰ হৈ যাব তো বেছিকৈ সুস্থিৰ হ'ব কাৰণে কি হ'ব যে অৰ্থ বা পেৰা পজিশ্যনত যদি থাকে আমাৰ ইলেক্ট্ৰন আকৰ্ষীমূলক ফৰ এক্সাম্পল নাইট্ৰ তেতিয়া আমাৰ কি হ'ব যে ফিনলটোৰ এচিডিক ধৰ্মটো আমাৰ বৃদ্ধি হৈ যাব আৰু যদি আমাৰ এই ইলেক্ট্ৰন আকৰ্ষীমূলক অৰ্থ আৰু পেৰা দুয়োটা স্থানতে থাকে তেতিয়া প্ৰভাৱটো আৰু বেছিকৈ দেখা পোৱা যাব তো এইটোৱে কথা তো নেক্সট কি দিয়া আছে যে আনহাতে এলকাইলমূলক বা আন ইলেক্ট্ৰন ত্যাগীমূলক তো এলকাইলমূলকবোৰ হৈছে ইলেক্ট্ৰন ত্যাগীমূলক তেনেকুৱাকৈ আৰু যদি কিবা বেলেগ ইলেক্ট্ৰন ত্যাগীমূলক আমাৰ অৰ্থ বা পেৰা পজিশ্যনত যদি লাগি থাকে তেতিয়া কি হ'ব যে এচিড ধৰ্মটো কমি যাব তাৰ কাৰণটো কি কৈছে যে এনে ধৰণৰ মূলকে ফিনক্সাইড আয়নত গঠন হোৱাত বাধা দিয়ে এতিয়া কিয় বাধা দিব তাৰ কাৰণটো হৈছে যে ইয়াত আমাৰ যদি যিকোনো ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ বুলি কয় ঠিক আছে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ অৰ্থাৎ ইলেক্ট্ৰন ত্যাগীমূলক অসমত তো ইলেক্ট্ৰন ত্যাগীমূলকখিনিয়ে ইলেক্ট্ৰন দি দিব তো ইলেক্ট্ৰন যদি বেছি হৈ যায় আমাৰ কথাটো কি হৈছে যে যেতিয়া মাইনাছ চাৰ্জটো অক্সিজেনৰ ওপৰত ফৰ্ম হৈছে ফিনক্সাইডত সেই মাইনাছ চাৰ্জটো আহি পেলাই কি কৰিব পাৰিছে যে আমাৰ যোনটো ফিনাইল ৰিং আছে সেই ফিনাইল ৰিঙত আমাৰ কি হ'ব ষ্টেবল হ'ব পাৰিছে কিন্তু যদি ইলেক্ট্ৰন ডোনেটিং গ্ৰুপে অলৰেডি এই বেঞ্জিন ৰিং ফিনাইল ৰিংটোত যদি ইলেক্ট্ৰনৰ ঘনত্ব বঢ়াই দিয়ে তেতিয়াহ'লে এইটোত ইলেক্ট্ৰনৰ ঘনত্ব বঢ়োৱাৰ ফলত কি হৈ যাব যে এই অক্সিজেনটোৰ পৰা এই ইলেক্ট্ৰনখিনি ই গ্ৰহণ কৰাত অলপ বাধা প্ৰদান কৰিব তো সেইবাবে কি হ'ব যে এচিডিটিটো আমাৰ কমি যাব এচিডিক ধৰ্মটো কম হৈ যাব তো সেইটোৱে কোৱা হৈছে তো ইয়াত PKA মান দিছে এইটোত চোৱা যে অৰ্থনাইট্ৰফিনল মেটানাইট্ৰফিনল পেৰানাইট্ৰফিনল তো এইবিলাকত কি দিছে PKA মান দিছে এতিয়া কথাটো হ'ল যে নাইট্ৰ গ্ৰুপ যেতিয়া ঠিক আছে ইয়াত PKA মান দিছে এতিয়া PKA আৰু pH দুটা বেলেগ বস্তু তো এইটো মনত ৰাখিবা যে pH যিমানেই কম হ'ব সিমানে আমাৰ এচিডিক ধৰ্ম বাঢ়ি যাব আৰু pH যিমানেই বাঢ়ি যাব সিমানে আমাৰ এচিডিক ধৰ্মটো কম হৈ যাব কিন্তু PKA ৰ ক্ষেত্ৰত কেনেকুৱা যে PKA ৰ মান যদি বেছি হৈ যায় তেতিয়া আমাৰ এচিডৰ তীব্ৰতা কম হয় ওকে তো ইয়াত PKA ৰ মানবিলাক দিয়া আছে তো PKA ৰ মান যেনে ইয়াত চোৱা যে অৰ্থতকৈ আমাৰ এই মেটাটোত বেছি হৈছে তো কিন্তু আমি অলৰেডি কৈছিলোঁ যে যেতিয়া আমাৰ নাইট্ৰ গ্ৰুপ বা বেলেগ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ যদি আমাৰ ফিনলত লাগি থাকে যদি অৰ্থ পজিশ্যনত লাগি থাকে বা পেৰা পজিশ্যনত লাগি থাকে তেতিয়া প্ৰভাৱটো দেখা পাম কিন্তু মেটা পজিশ্যনত সিমান এটা প্ৰভাৱ দেখা পোৱা নাযাব কিন্তু তথাপিতো আমি দেখিছোঁ যে PKA ৰ মান মেটা পজিশ্যনত বেছি হৈছে তো PKA ৰ মানটোৱে আচলতে কি দিনত পৰে তে যদি আমাৰ PKA ৰ মানটো বেছি হয় তেতিয়া এচিডৰ তীব্ৰতা কম হয় তো ইয়াত এইটোৱে বুজাইছে যে এইটো যোনটো আমাৰ ফিনল আছে মেটা পজিশ্যনত নাইট্ৰ গ্ৰুপ থকাটো সেইটোৰ এচিডৰ তীব্ৰতাটো কম হ'ব আৰু আমাৰ অৰ্থ পজিশ্যনত যোনটো আছে সেইটোৰ এচিডৰ তীব্ৰতাটো আমাৰ বেছি হ'ব ঠিক আছে ইয়াৰ তীব্ৰতাটো বেছি হ'ব সিমিলাৰলি আমি যদি অৰ্থ আৰু পেৰা পজিশ্যনত নাইট্ৰ গ্ৰুপ থাকিলে আমি সেই দুটা যদি কম্পেৰিজন কৰোঁ এক্সামত এনেকুৱা আহিব পাৰে যে ইয়াত আমাৰ কি হৈছে যে পেৰা পজিশ্যনত আমাৰ PKA ৰ মানটো কম হৈছে অৰ্থ পজিশ্যনৰ তুলনাত তো আমাৰ কি হ'ব এইটো বেছি ভাল এচিড হ'ব ঠিক আছে য'ত পেৰা পজিশ্যনত নাইট্ৰ গ্ৰুপ আছে তো সেইখিনিয়ে বাকি এইটো আমাৰ ইলেক্ট্ৰন ত্যাগী গ্ৰুপ দি দিছে এইটোৰ হিচাপত চোৱা দেন নেক্সট আমি উদাহৰণ চাওঁ 7.4 তো উদাহৰণ 7.4 কি দিছে যে প্ৰথমটো চোৱা যে প্ৰপেন 1ত কৰিব কি দিছে যে তলত দিয়া যৌগবোৰক এচিডৰ ধৰ্মৰ ঊৰ্ধ্বক্ৰমত সজোৱা তো এচিডৰ ধৰ্মৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে এতিয়া আমাক কি দিছে প্ৰথমটো দিছে প্ৰপেন 1ল তো আমি প্ৰথমটো প্ৰপেন 1ল ড্ৰ কৰোঁ
এইটো প্ৰপেন আৰু 1 নম্বৰ পজিশনত এলকহল দি দিলো দেন নেক্সট দিছে 246 ট্ৰাইনাইট্ৰফিনল তো আমাৰ এইটো ফিনল হৈ গল এইটো ফিনল আৰু তাৰ 246 ত কি দিছে 2 4 আৰু 6 পজিশনত কি দিছে নাইট্ৰো তো NO2 গ্ৰুপ লাগিল তো NO2 গ্ৰুপটো কি আছিল আমাৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ তো নেক্সট তো কি আছে আমাৰ 3 নাইট্ৰোফিনল তো এইটো আমাৰ ফিনল আৰু 3 নম্বৰ পজিশনত কি আছে আমাৰ নাইট্ৰো গ্ৰুপ আছে নেক্সট আছে আমাৰ 3,5 ডাইনাইট্ৰোফিনল তো এইটো আমাৰ ফিনল এইটো ফিনল তো এইটো 3 পজিশন আৰু এইটো 5 পজিশন কি আছে আমাৰ নাইট্ৰো আছে ঠিক আছে এইটো আমাৰ নাইট্ৰো আছে এতিয়া নেক্সট দিছে সিম্পল এটা ফিনল দি দিছে তো সিম্পল এটা ফিনল ড্ৰ কৰি দিও আমি ঠিক আছে ড্ৰয়িং তো ভালো আনে বাৰু এইটো সিম্পল ফিনল এন্ড দেন 4 মিথাইল ফিনল দিয়া আছে তো 4 মিথাইল ফিনল তো আমি ড্ৰ কৰো তো এইটো আহি গল আমাৰ 4 নম্বৰ পজিশনত কি আহিছে মিথাইল গ্ৰুপ আহিছে CH3 তো এইটো আমাৰ 4 মিথাইল ফিনল তো এতিয়া যদি আমি চাও যে এসিডৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে অৰ্থাৎ কমৰ পৰা বেছি লৈকে সজাব দিছে তো কমৰ পৰা বেছি লৈকে যদি সজাব লাগে এই গতেখিনিৰে আমাৰ কম গুণটো হ'ব এই গতেখিনি যদি আমি এনালাইসিস কৰো ইয়াত গম পাম আমি অলৰেডি পঢ়ি আহিছো যে ফিনলৰ এসিডিটি আমাৰ এলকহলৰ তুলনাত বেছি তো এই গেটাত কি আছে কেৱল এইটোৱে আমাৰ কি হৈছে এইটো হৈছে এলকহল আৰু বাকি গেটা আমাৰ ফিনল তো আমাৰ কি হ'ব এইটোৰ এসিডৰ তীব্ৰতাটো সকলোতকৈ কম হ'ব তো আমাৰ প্ৰপেন 1 হল প্ৰথমতে আহি যাব নেক্সট আমি এই গেটা যদি এটা দুটা তিনিটা চাৰিটা আৰু পাঁচটা এই পাঁচটা যদি এনালাইজ কৰো তেতিয়া আমি গম পাম যে এইটোত আমাৰ কি আছে ইলেক্ট্ৰন ডোনেট কৰিব পৰা গ্ৰুপ আছে তো ইলেক্ট্ৰন ডোনেট কৰিব পৰা মিথাইল গ্ৰুপ আছে তো আমি অলৰেডি পঢ়ি আহিছো যে যদি মিথাইল গ্ৰুপ থাকে বা ইলেক্ট্ৰন ডোনেট কৰিব পৰা ইলেক্ট্ৰন ত্যাগ কৰিব পৰা যিকোনো যদি গ্ৰুপ থাকে তেতিয়া হলে কি হয় যে ই ইলেক্ট্ৰনৰ ঘনত্ব বঢ়াই দিয়ে ইয়াত তো ইলেক্ট্ৰনৰ ঘনত্ব যদি বঢ়াই দিয়ে তেতিয়া হলে কি হ'ব যে ফিনক্সাইড আয়নটো বেছি ষ্টেবিলাইজ হ'ব নোৱাৰিব ফলত কি হ'ব ইয়াৰ এসিডিটিটো কমি যাব অৰ্থাৎ এসিডিক ধৰ্মটো কমি যাব তো আমাৰ সকলো এই বাকি গেটাৰ তুলনাত 4 মিথাইল ফিনলটো সকলোতকৈ কম এসিডিক হ'ব এসিডৰ ধৰ্ম কম হ'ব এতিয়া আমি এই গেটা যদি চাও যে এই গেটা যদি চাও এই চাৰিটা ইয়াত গম পাম যে ওপৰৰ তিনিটাত আমাৰ নাইট্ৰো গ্ৰুপ লাগি আছে কিন্তু তলৰটোত নাইট্ৰো গ্ৰুপ লগা নাই তো নাইট্ৰো গ্ৰুপে কি কৰিব পাৰে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হিচাপে কাম কৰিব পাৰে তো ইলেক্ট্ৰনখিনি যদি আমাৰ বেনজিন ৰিঙৰ পৰা হি উইথড্ৰ কৰি লৈ যাব পাৰে তেতিয়া ফিনক্সাইডটো বেছি ষ্টেবল হ'ব পাৰে সেই নিগেটিভ চাৰ্জটো তো ফলত কি হ'ব সেই গেটা বেছি এসিডিক হ'ব আৰু এইটো আমাৰ কম এসিডিক হ'ব তো আমাৰ নেক্সট কি আহি গল ফিনল আহি গল এতিয়া আমি কম্পেৰিজন কাৰ মাজত কৰিম এই তিনিটাৰ মাজত তো আমি এই তিনিটাৰ মাজত এতিয়া কম্পেৰিজন কৰিব লাগে এতিয়া যদি আমি চাও যে এইটোত আমাৰ কি হৈ আছে অৰ্থ পজিশন দুটা আৰু পেৰা পজিশনটো কভাৰ কৰি আছে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে আৰু এই গেটাত কি হৈছে যে মেটা পজিশন এই দুটাত কি হৈছে মেটা পজিশন কভাৰ কৰি আছে তো আমাৰ এই তিনিটাৰ কম্পেৰিজনত এইটোৰ সকলোতকৈ বেছি হ'ব এসিডিক ধৰ্মটো তো এইটো আমাৰ সকলোতকৈ বেছি এতিয়া এই দুটাৰ কম্পেৰিজন কৰিব লাগিলে ইয়াত কি হ'ব যে নাইট্ৰো গ্ৰুপে মেটা পজিশনত থাকিলে বৰ বেছি প্ৰভাৱ দেখুৱাব নোৱাৰে কিন্তু যদি এতিয়া দুটা এই ক্ষেত্ৰত দুটা নাইট্ৰো গ্ৰুপ লগ লাগি আছে মেটা পজিশনত আৰু এই ক্ষেত্ৰত এটা নাইট্ৰো গ্ৰুপ লগ লাগি আছে তো এটা নাইট্ৰো গ্ৰুপ লগাত তুলনাত দুটা নাইট্ৰো গ্ৰুপ যদি লাগি থাকে তেতিয়া প্ৰভাৱটো অলপ থাকিব ঠিক আছে অলপ প্ৰভাৱ বেছিকৈ দেখাব তিনিটা এইটো 3 নাইট্ৰোফিনলৰ তুলনাত 3,5 ডাইনাইট্ৰোফিনল ইয়াত যেহেতুকে দুটা নাইট্ৰো গ্ৰুপ লাগি আছে মেটা পজিশনত তো ই অলপ বেছি প্ৰভাৱটো দেখাব কিন্তু ষ্টিল ইয়াৰ কি হ'ব যে পেৰা বা অৰ্থ পজিশনত যেতিয়া থাকিব তাৰ তুলনাত কম হ'ব তো সেইখিনি তো এইটো চাবা এতিয়া নেক্সট আমাৰ আহিল এষ্টাৰীকৰণ অৰ্থাৎ এষ্টাৰিফিকেশন গ্ৰুপ তো এষ্টাৰিফিকেশন ইয়াৰ অৰ্থটো কি হ'ল যে আমি এষ্টাৰ বনাব লাগে তো এষ্টাৰটো আমি কৰ পৰা বনাব পাৰো এলকহলীয় গ্ৰুপ প্লাস যদি আমাৰ কাৰ্বক্সিলিক এসিড লাগি থাকে তেতিয়া আমাৰ এলকহলীয় গ্ৰুপ আৰু কাৰ্বক্সিলিক এসিডৰ মাজত ৰিএকচন ঘটাই আমি কি কৰিব পাৰো এষ্টাৰিফিকেশন কৰিব পাৰো এষ্টাৰীকৰণ কৰিব পাৰো
তো ইয়াত কি আছে চোৱা যে কাৰ্বক্সিলিক এচিড আৰু এচিড এনহাইড্ৰাইড ঠিক আছে তো কাৰ্বক্সিলিক এচিড এইটো আৰু এইটো এচিড এনহাইড্ৰাইড এনহাইড্ৰাইডৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা যে ইয়াত R ডেছ বুলি দি দিছে এলকাইল গ্ৰুপ যিকোনো C ডাবল বন্ড O অক্সিজেন C ডাবল বন্ড O আৰু ইয়াত R ডেছ তো এইটো হৈছে আমাৰ এচিড এনহাইড্ৰাইড তো এইকেইটা ৰিয়েকশ্যন দেখাই দিছে ইয়াত আমাৰ এষ্টাৰিফিকেশ্যন হৈছে তো ফাৰ্ষ্ট আমি চাই লওঁ যে কেনেকৈ হৈছে তাৰপিছত আমি এইখিনি পঢ়ি ল'ম ইয়াত চোৱা আমাক AR বুলি দিছে যে ARটোৱে কি ডিনোট কৰিছে যে এৰাইল গ্ৰুপ অৰ্থাৎ যেনেকৈ ফিনাইল গ্ৰুপ হৈ গ'ল সেইবিলাক আৰু Rটোৱে কি ডিনোট কৰিছে আমাৰ Rটোৱে ডিনোট কৰিছে এলকাইল গ্ৰুপ যেনে মিথাইল হৈ গ'ল ইথাইল হৈ গ'ল সেইবিলাক তো আমি R বুলি দি পেলাই চাওঁ এইটো ROH আৰু যেতিয়া আমি এইটো R ডেছ C ডাবল বন্ড O OH এনেদৰে থাকিব এইটো আমাৰ কি হৈ গ'ল এইটো আমাৰ কাৰ্বক্সিলিক এচিড তো ইয়াত কি কৰিব অক্সিজেনৰ লোন পেয়াৰে কি কৰিব এটেক কৰি দিব আৰু এইখিনি আমাৰ গুচি যাব আৰু ফলত কি বনাব R অক্সিজেন ইয়াৰ এই হাইড্ৰজেনটো গুচি যাব ফলত কি কৰিব এই কাৰ্বনটোৰ লগত লগ লাগি যাব সেই কাৰ্বনটোত ডাবল বন্ড অক্সিজেন আছিলে আৰু R ডেছ অৰ্থাৎ আমাৰ এই এষ্টাৰটো ফৰ্ম কৰিলে সিমিলাৰলি আমাৰ যদি ইয়াত চাওঁ যে এলকহল এটাই বা ফিনল এটাই কি কৰিলে যে এই ইয়াত এটেক কৰি দিলে তো আমাৰ কি কৰিব এই বন্ধটো ভাঙি যাব আৰু এই হাইড্ৰজেনটো গুচি যাব ফলত কি কৰিব এই ROC ডাবল বন্ড O R ডেছ এইটো ফৰ্ম কৰিব তো এইটো আমাৰ এষ্টাৰ হৈ গ'ল এইটো তো নেক্সট আমাৰ এইটো চোৱা 1 মিনিট হা এচিড ক্লোৰাইডৰ সৈতে বিক্ৰিয়া চোৱা তো ইয়াত আমাৰ কি হৈছে R ডেছ C ডাবল বন্ড O Cl এনেদৰে আছে তো ইয়াতো আমাৰ ROH আহিলে অক্সিজেনৰ লোন পেয়াৰে কি কৰিলে ইয়াত এটেক কৰিলে কাৰ্বন ক্লোৰাইন বান্ধনীপাত ভাঙি গ'ল আৰু আমাৰ এই হাইড্ৰজেনটো গুচি গ'ল ফলত কি উৎপন্ন কৰিলে R ডেছ C ডাবল বন্ড O অক্সিজেন আৰু R তো এইখিনি উৎপন্ন কৰিলে তো এইটোতো আমাৰ কি হ'ল এষ্টাৰিফিকেশ্যন হৈ গ'ল তো এতিয়া তাৰ লগে লগে আমাৰ কি হৈছে এই হাইড্ৰজেন আৰু Cl লগ লাগিছে তো হাইড্ৰক্লৰিক এচিড বনাইছে আৰু ইয়াত আমাৰ কি হৈছে যে এই অক্সিজেন এইখিনিৰ লগত এই অক্সিজেনটোৰ লগত আমাৰ কি হৈছে এই হাইড্ৰজেনটো লগ লাগিছে আৰু আমাৰ ইয়াত এচিড বনাইছে সিমিলাৰলি আমাৰ এইটোত কি হৈছে যে এই OH গ্ৰুপটোৱে এই হাইড্ৰজেনটোৰ লগত লগ লাগিছে আৰু আমাৰ কি বনাইছে ৱাটাৰ বনাইছে তো আমি ৰিয়েকশ্যনখিনি গম পালোঁ এতিয়া এটা বস্তু চাব লাগে যে ইয়াত H+ কিয় দিছে আৰু ইয়াত পিৰিডিন কিয় দিছে এইখিনি বস্তু আমি চাব লাগে তো এইখিনি ক'ৰ পৰা পাম আমি ইয়াৰ পৰা পাম তো এইটো চোৱা যে কাৰ্বক্সিলিক এচিড আৰু এচিড এনহাইড্ৰাইডৰ যেতিয়া আমি বিক্ৰিয়াটো চালোঁ যে এইটো কাৰ্বক্সিলিক আৰু এচিড এনহাইড্ৰাইডৰ যেতিয়া আমি এলকহলৰ সৈতে বিক্ৰিয়াটো চালোঁ তেতিয়া কি হ'লে যে গাঢ় সালফিউৰিক এচিড আমি অলপ যোগ কৰিলোঁ তো এই H+টোৱে কি ডিনোট কৰিছে যে গাঢ় সালফিউৰিক এচিড আমি অলপ দিছোঁ তাত সেই বিক্ৰিয়াটোত কিয় দিছোঁ ইয়াৰ কাৰণটো হৈছে যে বিক্ৰিয়াটো উভমুখী বুলি কৈছে তো উভমুখী মানে কি এই বিক্ৰিয়াটো যেনেদৰে মই অলপ আগতে কৈছিলোঁ যে বিক্ৰিয়াটো ইফালে হৈ আছে আমাৰ প্ৰডাক্টটো বনি আছে আৰু প্ৰডাক্টৰ পৰা আৰু পুনৰ আমাৰ বিক্ৰিয়কখিনি বনি আছে তো সেইটো হৈ গ'ল আমাৰ উভমুখী সিম্পল ভাষাত ক'ব লাগিল গতিকে ইয়াত উৎপন্ন হোৱা পানী তৎক্ষণাত আঁতৰাই বিপৰীতমুখী বিক্ৰিয়াৰ বেগ কমোৱা হয় তো আমি যদি এইটোত চাওঁ কেনেকুৱা হয় যে H+টো যি আহিব H+টো আমাৰ এই OH-টোৰ লগত লগ লাগি আমাৰ যোনটো পানী উৎপন্ন হয় সেইটো তৎক্ষণাত আঁতৰাব লগা হয় আৰু ফলত কি হয় তৎক্ষণাত যদি এইটো আঁতৰোৱা যায় যদি আমাৰ যোনকেইটা বিক্ৰিয়াজাত পদাৰ্থ আছিল তাৰে যদি এটাও নোহোৱা হৈ যায় এই দুটা আৰু কম্বাইন কৰি পেলাই আমাৰ বিক্ৰিয়কখিনি বনাব নোৱাৰিব বস্তু এটা চাবা যে A+B লগ লাগি C+D যদি বনাইছে তেতিয়া আমি কি কৰিলোঁ যে তৎক্ষণাত আমি Dটো নোহোৱা কৰি দিলোঁ ইয়াত তো আমাৰ কি হ'ব যে C/Dৰ লগত বিক্ৰিয়া কৰি A আৰু B পুনৰ বনাব নোৱাৰিব কাৰণ ইয়াত Dটো নাইয়ে তো মেইন কেছ এইটোৱে যে আমাৰ এটা বস্তু যিকোনো এটা নোহোৱা কৰি দিলোঁ আৰু ফলত আমাৰ কি হ'ল এষ্টাৰটো বাকী ৰৈ গ'ল তো সেইখিনিয়ে কৈছে সিমিলাৰলি ইয়াত যদি চোৱা যে এচিড ক্লোৰাইড এইটোৰ বিক্ৰিয়াৰ কথা কৈছে যে এচিড ক্লোৰাইডৰ সৈতে বিক্ৰিয়া যেতিয়া আমি সংঘটিত কৰিম তাত আমি কি কৰোঁ পিৰিডিন যোগ কৰোঁ আৰু পিৰিডিনটো এটা ক্ষাৰক এতিয়া পিৰিডিনটো যোগ কিয় কৰা হয় যে এই বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয় হাইড্ৰক্লৰিক এচিড যোনটো আমি অলৰেডি দেখা পালোঁ এতিয়া পিৰিডিনটো যিহেতুকে ক্ষাৰক সেই ক্ষাৰকটো আৰু হাইড্ৰক্লৰিক এচিডটো ক্ষাৰক আৰু এচিডটো লগ লাগি পেলাই কি হ'ব নিউট্ৰেলাইজ কৰিব প্ৰশমিত কৰিব আৰু ফলত কি হ'ব আমাৰ যেনেদৰে ইয়াত আমি দেখাই দিলোঁ যে যিকোনো এটা আমি নোহোৱা কৰি দিলোঁ আমাৰ H+HCl টো নোহোৱা হৈ গ'ল
ই পিৰিডিনৰ সৈতে বিক্ৰিয়া কৰি পেলাই বেলেগ কিবা কৰি দিলে আৰু ফলত আমাৰ এইটোৱে ৰৈ গ'ল এইটো যেতিয়া আমাৰ এষ্টাৰটো ৰৈ গ'ল সেই এষ্টাৰটোৱে যেতিয়া আমাৰ চিটো ৰৈ গ'ল তাত ডিটোৱে নাই ই চি আৰু ডিৰ লগত কম্বাইন কৰি সি এ আৰু বি পুনৰ বনাব নোৱাৰিব তো আমাৰ কি হ'ব যে পুনৰ আমাৰ এই উভমুখী বিক্ৰিয়াটো নহ'ব তো সেইটোৱে কথা আমাৰ অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ আমি বেছিকৈ পাম বিক্ৰিয়াজাত পদাৰ্থটো তো এইটোৱে আছিল তো এইখিনি লিখা আছে যে ইয়াত যে ফলত সাম্য সোঁফালে স্থানান্তৰিত হয় তো সোঁফালে স্থানান্তৰিত হয় মানে কি হয় আমাৰ যে বিক্ৰিয়াজাত পদাৰ্থখিনি আমাৰ অৰ্থাৎ প্ৰডাক্টখিনি আমাৰ ফৰ্ম হ'ব বেছিকৈ ফৰ্ম হ'ব অৰ্থাৎ এষ্টাৰৰ উৎপাদন বৃদ্ধি হ'ব নেক্সট আৰু কি দিছে যে এলকহল বা ফিনলত এচিটাইলমূলক এইটো আমাৰ এচিটাইলমূলক কোনটো CH3 কাৰ্বন ডাবল বন্ড অক্সিজেন আৰু ইফালে আৰু কিবা কিবি লাগি থাকিব তো আমাৰ এইটো হৈছে কি এচিটাইল ঠিক আছে এচিটাইল গ্ৰুপ বুলি ক'ম এচিটাইল মূলক বুলি ক'ম সেইটো যদি যোগ কৰোঁ এলকহল বা ফিনলত তেতিয়া আমাৰ কি বুলি কয় যে এচিটাইলেশ্যন বুলি কয় ইংৰাজীত কয় এচিটাইলেশ্যন আৰু ইয়াত অসমীয়াত ক'ব যে এচিটাইল যোগকৰণ ঠিক আছে যদি আমি এচিটাইল গ্ৰুপ এটা এলকহল বা ফিনলত লগ কৰাও এতিয়া এইটো চোৱা আমাৰ এচিটাইলেশ্যন হৈ আছে এচিটাইল চেলিসাইলিক এচিড ঠিক আছে এচিটাইল চেলিসাইলিক এচিড বনাইছে তো ইয়াত কি হৈছে এই এলকহল OH গ্ৰুপটো আছে হাইড্ৰক্সি গ্ৰুপটো তো এইটো আমাৰ CH3 C ডাবল বন্ড O অক্সিজেন C ডাবল বন্ড O CH3 তো এইটো দেখাত এনেকুৱা অক্সিজেনৰ লোন পেয়াৰ ইলেক্ট্ৰনখিনিয়ে কি কৰিব এজোৰ এনবদ্ধ ইলেক্ট্ৰনে এই কাৰ্বনটো এটেক কৰি দিব আৰু ইয়াৰ এই বন্ডটো আমাৰ আহি কিনা এই অক্সিজেনত আহি যাব ফলত আমাৰ কি হ'ব যে এই যোনটো আমাৰ হাইড্ৰজেন আছিল সেই হাইড্ৰজেনটো ই লৈ পেলাই কি বনাব আমাৰ এইটো বনালে এই কাৰ্বক্সিলিক এচিডটো বনাই দিলে লগতে আমাৰ কি হ'ল যে এই যোনটো আমাৰ অক্সিজেন আছিল এই অক্সিজেনটো এই কাৰ্বনটোৰ লগত বন্ড বনালে এই অক্সিজেনটো এই কাৰ্বনটোৰ লগত বন্ড বনালে আৰু এই কাৰ্বনটোৰ আমাৰ ডাবল বন্ড অক্সিজেন বন্ড ফৰ্ম হৈ আছিল তো ডাবল বন্ড অক্সিজেন বন্ড ফৰ্ম হৈ আছে ইয়াৰ লগত আৰু এই কাৰ্বনটোৰ লগত আমাৰ CH3 জড়িত হৈ আছে তো এই কাৰ্বনটোৰ লগত আমাৰ CH3 জড়িত হৈ আছে ঠিক আছে তো এইখিনি দেখাত কেনেকুৱা যে এই অক্সিজেন কাৰ্বন ডাবল বন্ড O CH3 তো এই ষ্ট্ৰাকচাৰটোৰ পৰা তোমালোকে বুজিব পাৰা আৰু বাকি ইয়াত আমাৰ গ্ৰুপটো আছে ফিনাইল ৰিংটো আছে তাত অৰ্থ পজিশ্যনত কাৰ্বক্সিলিক এচিড তো ইয়াৰ নাম কি এস্পিৰিন ঠিক আছে তো এস্পিৰিনৰ আমাৰ কি কৰিছে যে কেইটামান ব্যৱহাৰ দি দিছে তো যেহেতুকে তোমালোকৰ MCQ আহিব পাৰে তো এস্পিৰিনৰ এই ব্যৱহাৰখিনিও চাই থোৱাটো ভাল যে এস্পিৰিনক আমি বেদনানাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি বেদনানাশক মানে এইটো কেনেকুৱা হয় যে যেতিয়া ধৰা এনালগেচিক বুলি কয় এনালগেচিক তো বেদনানাশক হিচাপে যেতিয়া ধৰা অপাৰেশ্যন বাগেৰা কিবা কৰা যায় তো সেইটোত আমাক এস্পিৰিন ব্যৱহাৰ কৰিছিলে বা এইটো বেদনানাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰপিছত আমাৰ পুৰণিনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি এণ্টি ইনফ্লেমেটৰী ঠিক আছে এণ্টি ইনফ্লেমেটৰী বুলি কয় পুৰণিনাশক হিচাপে তাৰপিছত জ্বৰনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি এণ্টিপাইৰেটিক অৰ্থাৎ আমাৰ যোনটো আমাৰ জ্বৰ উঠিলে উত্তাপটো বাঢ়ে সেইটো কমাবৰ বাবে যদি কিবা আমাৰ ব্যৱহাৰ কৰা হয় যেনে পেৰাচিটামল সেইবিলাক আমাৰ কি হয় এণ্টিপাইৰেটিক হয় ঠিক আছে তো এইটো আমাৰ এণ্টিপাইৰেটিক হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ তো এস্পিৰিনৰ এই ব্যৱহাৰসমূহখিনিও চাবা আৰু আমি নেক্সট ভিডিঅ'ত এলকহলত কাৰ্বন আৰু অক্সিজেন বান্ধনি বিভংগন ঘটা বিক্ৰিয়াসমূহ চাম এইবিলাক তো থ্যাংক ইউ ফৰ ৱাচিং